বহুত মজা আছে না কি ধুনীয়া গুড মৰ্ণিং ফ্ৰেণ্ডছ। বৰ্তমান মই আৰু মাইনী উপস্থিত আছোঁ ডিব্ৰুগড় টাউনৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ DTP ডাইকত, অৰ্থাৎ ডিব্ৰুগড় টাউন প্ৰটেকশ্যন। DTPক ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা ডিব্ৰুগড় টাউনখনক প্ৰটেক্ট কৰিবলৈ প্লেনিং কৰা হৈছে। চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল অল ইন ওৱান। তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1950 চনৰ কথা। 1950 চনত যেতিয়া ভূমিকম্প হৈছিল তেতিয়া এই ব্ৰহ্মপুত্ৰ নদীৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত যথেষ্ট ব্যস্তৰ ক্ষতিসাধন হৈছিল আৰু বহুতো চৰকাৰী সম্পত্তিও লছ হৈছিল। চ' সেইখিনি কথা লক্ষ্য ৰাখিয়েই DTP ডাইকৰ পৰিকল্পনা কৰা হ'ল। 1913-14 চনত ইয়াৰ কামৰ আৰম্ভণি কৰিছিল আৰু 2017 চনত ইয়াৰ কামৰ পৰিসমাপ্তি ঘটিল। দুৰ্গামাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় আৰু ছট পূজাৰ সময়ত এই নদীৰ পাৰতেই ছট পূজাৰো আয়োজন কৰা হয়। আপোনালোকক এটা কথা জনাব বিচাৰোঁ যে এই ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি আছে আছাম মেডিকেল কলেজ হস্পিটেল, SP অফিচ, পুৰণা DC কোৰ্ট আৰু কেন্দ্ৰীয় কাৰাগাৰ। ইয়াত বহুতো মানুহ
বহুতো পাব্লিক দিন ৰাতি আহে। দিনত কিছুমানে মৰ্ণিং ৱাক কৰিবলৈ আহে, কিছুমানে ইভিনিং ৱাক কৰিবলৈ আহে, কিছুমানে মুকলি আকাশৰ তলত মুকলি বতাহ ল'বলৈ আহে, কিছুমানে এই ব্ৰহ্মপুত্ৰ নদীৰ ভিউবিলাক চাবলৈ আহে, যেনেকৈ আজি আমি আহিছোঁ। হয়তো আমাৰ ভিউৱাৰ্ছসকলেও ইয়াত আহিব পাৰিব, সিহঁতে আহি এই ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পাৰিব। আপোনালোকক মই চাৰিওফালে দেখুৱাই দিছোঁ আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য। ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে বসবাস কৰা বস্তিসকলৰ কুমাৰসকলে এনেদৰেই বিভিন্ন ধৰণৰ মাটিৰে সামগ্ৰী তৈয়াৰ কৰি মথাউৰিৰ ওপৰতে বিক্ৰী কৰি তেওঁলোকে নিজৰ জীৱিকা উপাৰ্জন কৰে। এয়াই হৈছে তেওঁলোকে মাটিৰে তৈয়াৰ কৰি লোৱা সামগ্ৰীবিলাক। এই নদীৰ পাৰলৈ ফুৰিবলৈ অহা বহুলোকে নিজৰ প্ৰয়োজন অনুসৰি এই সামগ্ৰীবিলাক কিনি লৈ যোৱা দেখা যায়। হেল্ল' বন্ধুসকল, আজি ব্লগটো চাই যদি ভাল লাগিলে আমাৰ চেনেলটোৰ বাবে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ এণ্ড অল কৰি দিব, যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন যাতে আপোনালোকে সোনকালে পায়। তেনেহ'লে এতিয়ালৈ আজি এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ, বাই বাই।